2025 বৰ্ষ 2025 বৰ্ষ যেহেতু মংগল গ্ৰহ অৰ্থাৎ হনুমানজীৰ বছৰ, সেই গতিকে হনুমানজীৰ পূজা কৰি এই তিনিটা ৰাশিৰ ব্যক্তিয়ে তেওঁলোকৰ ইচ্ছা পূৰণ কৰিব পাৰে। নমস্কাৰ, মই ডিম্পল নাথ। আপুনি শুনি আছে বিমতিহুটিত। আমাৰ ভিডিঅ'সমূহ যদি চাই ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আৰু তথ্যসমূহ আপোনালোকৰ মাজলৈ যাবলৈ আপোনালোকে ভিডিঅ'ৰ মাজতে ছাবস্ক্ৰাইব বাটনটোত ক্লিক কৰি বেল আইকনটোত ক্লিক কৰি থ'ব। ধন্যবাদ। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাশিফলৰ প্ৰথমৰ পৰা অষ্টম আৰু দ্বাদশ স্থানত যদি মংগল গ্ৰহ থাকে তেন্তে সেই ব্যক্তিজনক মাংগলিক বুলি কোৱা হয়। হনুমানজীক পূজা কৰিলেও মংগল গ্ৰহৰ প্ৰভাৱ কমি যায় বা দুৰ্বল হয়। আংশিক মাংগলিক দোষ আঁতৰোৱা হয়। ৰঙা বস্তু দান কৰিলেও মংগল দোষ আঁতৰি যায়। সনাতন ধৰ্মত মংগলবাৰৰ দিনটোত হনুমানজীৰ প্ৰতি উৎসৰ্গা কৰা হয়। এই দিনটোত হনুমানক বিশেষ পূজা কৰা হয়। লগতে মঙলবাৰে উপবাস পালন কৰা হয়। এই উপবাস পালন কৰিলে সাধকে আকাংক্ষিত ফলাফল পায়। লগতে সকলো বেয়া কামৰ পৰা মুক্ত হয়। কেৰিয়াৰৰ সফলতা লাভ কৰিবলৈ মংগলবাৰে হনুমানজীক পূজা কৰিলে আপুনিও সুফল লাভ কৰিব। তেন্তে আহক জানো কোনকেইটা ৰাশি অৰ্থাৎ কোন তিনিটা ৰাশিৰ ওপৰত হনুমানজী বিশেষভাৱে সন্তুষ্ট হয় আৰু আপোনাৰ ইচ্ছাও পূৰণ হয়। মেষ আৰু বৃশ্চিক ৰাশিৰ প্ৰভু মংগল আৰু দেৱতা হনুমান। এই দুয়ো ৰাশিৰ লোকে ভগৱান হনুমানক পূজা কৰিব লাগে। হনুমানজীৰ কৃপাত সকলো কামনা পূৰণ হয়। ইয়াৰ সমান্তৰালকৈ জীৱনত প্ৰচলিত সকলো ধৰণৰ দুখ আৰু অশান্তিও নাইকিয়া হৈ যায়। লগতে কেৰিয়াৰ আৰু ব্যৱসায় সম্পৰ্কীয় সমস্যাৰ সমাধান হয়। মেষ আৰু বৃশ্চিক ৰাশিৰ লোকৰ নেতৃত্বৰ গুণ আছে। চৰকাৰী খণ্ডতো ভাল কাম কৰক। মেষ আৰু বৃশ্চিক ৰাশিৰ লোকসকলে চৰকাৰী খণ্ডত সেৱা আগবঢ়ায়। ইয়াৰ উপৰিও তেওঁলোকে নিজৰ ব্যৱসায়তো ভাল কাম কৰে। হনুমানজীৰ আশীৰ্বাদ পাবলৈ প্ৰতি মঙলবাৰে হনুমানজীৰ পূজা কৰক। মকৰ ৰাশিৰ অধিপতি শনিদেৱ আৰু পূজাযোগ্য দেৱতাৰ দেৱতা হৈছে মহাদেৱ। এই ৰাশিত মংগল গ্ৰহ উচ্চ। একে সময়তে লংকাত হনুমানজীক ৰক্ষা কৰাৰ পাছত ন্যায়ৰ দেৱতা শনিদেৱে প্ৰতিশ্ৰুতি দিছিল যে তেওঁ কেতিয়াও নিজৰ ভক্তৰ ক্ষতি নকৰে। সেয়েহে শনিৰ বাধা দূৰ কৰিবলৈ হনুমানজীক পূজা কৰাৰ পৰামৰ্শ দিয়ে। যদি আপোনাৰ ৰাশি মকৰ ৰাশি হয় তেন্তে হনুমানজীক পূজা কৰিব লাগে। হনুমানজীক পূজা কৰিলে কেৰিয়াৰ আৰু ব্যৱসায়ত প্ৰচলিত সমস্যাবোৰ নাইকিয়া হৈ যাব। এই ৰাশিৰ মানুহ সফল ব্যৱসায়ী। মকৰ ৰাশিৰ লোকসকলে মঙলবাৰ আৰু শনিবাৰে ভগৱান হনুমানক পূজা কৰিব লাগে। লগতে প্ৰতিদিনে পুৱা আৰু গধূলি নিশ্চয়কৈ হনুমান চালিচা পাঠ কৰিব লাগে। ইয়াৰ উপৰি মঙলবাৰে ৰঙা ৰঙৰ বস্তু নিশ্চয় দান কৰক। ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু কাষতে থকা বেল আইকনটোত ক্লিক কৰি অল কৰি থ'ব। ধন্যবাদ।